নাই কেনেকৈ বুলি ভাবিছা মোক মই সদায় সদায় এনেকৈ বাৰী পিছফালে পিছফালে কথা পাতিব নোৱাৰোঁ আপুনি মোক তেনেকৈ কথা নক'ব দেই 10 মান মোৰ মতাই বন্ধন গোটৰ পৰা পইচা লৈ মোক মোবাইল কিনি দিছে ইমান গৰম উঠিছে নহয় ইমান সাজি কাচি ধুনীয়াকৈ গ'লোঁ মানুহেই নহ'লে আৰু কি যে খোৱালে নহয় সেই সোপা এনেই মানুহে নকয় দেই ধনী ঘৰত খাবলৈ যাবা আৰু দুখীয়া ঘৰত খাবলৈ যাবা এতিয়া কিয় ফোন কৰিলে ৰচোন হেল্ল' মই ঘৰে পালোহি মই পাছত ফোন কৰি দিছোঁ এইজনী এতিয়ালৈকে আহিব হোৱাই নাই ৰাতিপুৱা 9টাতে গৈছে তাই বাৰ্থডে খাম বুলি এই মতি গতি মই কেইবাদিনৰ পৰা ভাল দেখা নাই এই ক'ত কি কৰি আছেগে ঠিক নাই প্ৰবীণৰ ঘৈণীয়েকৰ লগ হৈছে নহয় সেইজনীও কেইটাৰ লগত লিলিমাই ঠিক নাই মই আজি ল'ৰা আহিলে তাক ক'বহে লাগিব নহ'লে মোৰ মান সন্মান এইজনীয়ে চব যোৱাব এতিয়ালৈকে তাই দেখিছা আহিব হোৱা নাই ঘৰত মই কাম গৰু ছাগলী কুকুৰা চববোৰ কাম ময়ে কৰি থাকিবলগীয়া হৈছে এতিয়ালৈকে দেখা দেখি নাই পেট উলিয়াই ষ্টাইল কৰি গাঁও ফুৰিছেগৈ তাই মোবাইলটো চুবই নোৱাৰি তাই ঢাপ মাৰি ধৰিবগৈ তাই মোবাইলটো চুলি এই মোবাইলটোত কি আছে ল'ৰাক কৈ আজি মই এসেকা দিয়াব লাগিব হয়জনী এতিয়া আহিছে তাই চব কামবোৰ কৰি হ'ল এতিয়া ওলাবলৈ আহিছে তাই সেইজনী বুঢ়ীজনী একদম ৰৈয়ে আছে খাপ পিটি মোক কথা শুনাবলৈ এতিয়া এঘাৰমান কথা শুনাব আৰু মোক ওলালেহি ইমান দেৰি পা কি কৰি আছিলিগে তাত বাৰ্থডে খাবলৈ গৈছিল নে বেলেগৰ লগত লিলিমাই কৰিবলৈ গৈছিলি তই প্ৰবীণৰ ঘৈণীয়েকৰ লগ হৈছ তই গম পাৱ নহয় তাই কেনেকুৱা কোনে কৈছে আপোনাৰ প্ৰবীণৰ ঘৈণীয়েকৰ লগ হৈছোঁ বুলি মই ইমান দেৰি বাৰ্থডে ঘৰতহে আছিলোঁ ল'ৰাই ইমান কষ্ট কৰি তাই মোবাইলটো লৈ দিলে তাই ফুচফুচাই কাৰ লগত কথা পাত তই ফুচফুচাই এই মাৰৰ লগত কথা পাত ডাঙৰকৈ পাতিবি মই শুনিলে কিবা হ'ব নেকি ল'ৰাই ইমান কষ্ট কৰিছে তাই আকৌ বেলেগৰ লগত লিলিমাই কৰিছে নে কিয়ে কৰিছে ঠিক নাই আপুনি মোক তেনেকৈ কথা নক'ব দেই 10 মান মোৰ মতাই বন্ধন গোটৰ পৰা পইচা লৈ মোক মোবাইল কিনি দিছে আপুনি তেনেকৈ মোক কথা ক'বলৈ আহিব দেই মিছা কথাবোৰ কৈ মোৰ মূৰটো গৰম নকৰিব মোৰ মতাই কথা ক'বলৈ তেনেকৈ সাহস কৰা নাই আপুনি কোন ল'ৰাটোক তলতীয়া কৰি পেলালি মাত নমতা কৰি পেলালি তই ইমান ঠাণ্ডা ল'ৰাটো পাই তই মূৰৰ ওপৰত উঠি নাচিছ আপোনাৰ ল'ৰালে মই নিজে অহা নাছিলোঁ নহয় আপোনাৰ ল'ৰাইহে মুখ নাপালে মৰি যাম বুলি কৈ মোক পলুৱাই লৈ আহিলে নহ'লে কিমান ধনী ঘৰৰ ল'ৰা মোৰ পিছত লাইন লাগি আছিলে মইহে ফচিলোহি আপোনাৰ ল'ৰালে আহি মুখখন আহিছে চাওঁ আগতে আমাৰ শাহুৱে কথা এটা ক'লে আমি তলমূৰ কৰি থাকোঁ ওপৰলৈ মূৰেই নকৰোঁ মূৰত ঘূৰণি একেবাৰে কঁকালৰ গুৰিলৈকে লৈ থাকোঁ এতিয়া তই কথা এটা ক'ব নোৱাৰি ইমান মুখ চুকানে তোৰ আপোনাৰ লগত থাকিবলৈ হ'লে মুখখন চোকা হ'বই লাগিব আপোনাৰো মুখখন কম চোকা নহয় দেই তোৰ কথা এটা ক'ব নোৱাৰি ইমান মুখ চোকা বোৱাৰী মই দেখা নাই এইবোৰ বোৱাৰীলৈ চাচোন কিমান ভাল কিমান শাহুৱেকৰ লগত মিলি থাকে শাহুৱেকে যিটো কয় সেইটোকে শুনে সুযোগ নাই নহয় কপাললৈকে ৰণি লৈ থাকিবলৈ ইমান গৰমখনো ৰণি লৈ থাকিব পাৰি নেকি ল'ৰাই আগতে যি কৈছিলে সুখত ৰাখিম শাহুৰ লগত থাকিব নালাগে ৰান্ধি কৰি ৰাখিম বুলি কৈছিলে এতিয়া মই গোটেই দিনটো শাহুৰ কথা শুনি থাকিব লগা হৈছে তই মোক এনেকৈ কথা ক'বলৈ ক'ত সাহস পালি 10 মান মই নিজৰ ঘৰত আছোঁ তই মোক কথা শুনিলে মই সহ্য কৰি নাথাকিম আকৌ আপুনি মোক তেনেকৈ কথা নুশুনাব দেই 10 মান মই মোৰ মতাৰ ঘৰত আছোঁ তেনেকৈ কথা নুশুনাবি আপুনি মোক তেনেকৈ নক'ব এজনী মুখখন চাওঁ ইমান চুকানে তোৰ মাৰে সেইখনকে শিকাই পঠিয়াইছে নি আপোনাৰ মুখখন কম চোকা নহয় দেই বোৱাৰীকক একদম অত্যাচাৰ ভালকেই কৰিছে আপুনি অত্যাচাৰ কৰিছোঁ তাই মুখখন যিহে চুকা এটা ক'লে তাই চেষ্টা ক'বহি কমেই আকৌ আপুনি যেনেকৈ ক'ব মই তেনেকৈহে ক'ম বোৱাৰী মোক অন্য কেনেকুৱা মিঠা মাত তাই মোক চাই একদম বোৱাৰী ভাল হ'বলৈ শাহুও ভাল হ'ব লাগিব নহয় হ'ব তোৰ মোক দেখিছোঁ কিমানহে চুকা লেখি নহয় ল'ৰাৰ লগত কিমান কাজিয়া লগত কেতিয়া কাজিয়া লগা দেখিছে হ'ব যা এতিয়া মোৰ লগত মুখ চুপতি মাৰি নাথাকিবি মানুহে শুনিলে কি বুলি ক'ব ঠিক নাই হ'ব মোৰো সময় নাই আপোনাৰ লগত কাজিয়া কৰি থাকিবলৈ এঘৰত কাম কৰি গোটেই বাৰ্থডে ঘৰত কাম কৰি আহিছোঁ এনেই মোৰতো গৰম হৈছে আহি আকৌ ঘৰতো শান্তি নাই একেই মায়ে ফোন কৰিছে যাওঁ মাৰ লগতে কথা এটা পাতি লওঁগে এই কাৰ ফোন আহিলে মাকৰ ফোন আহিলে নে বেলেগৰ ফোন আহিলে ইমান ভাল মাত দি গ'ল যে ৰচোন চাওঁগে কি কৰিছে ঠিক নাই এই বেলেগ কোনোবাইহে ফোন কৰিছে নহ'লে ইমান পটককৈ তাই কাজিয়া নালাগি গুচি নাযায় এই ফুচফুচা কাৰ লগত কথা পাতিছে ময়ো শুনোগৈচোন এইটোৱে কোনোবা দিনাখন মোৰ শাহুৰ আগত ফচাই মাৰিব দেই ক'লোৱে ফোন নকৰিবলৈ কেলেনো কৰিলে জানো ৰচোন ফোন এটা কৰোঁ হেল্ল' তোমাক কৈছিলোঁ নে নাই মই যদি মিছ কল দিলেহে ফোন কৰিবা শাহু থাকে নহয় ঘৰত
ফোন নকৰাকৈ থাকিবই নোৱাৰা নি মোৰ মাত নিদিয়াকৈ মানে তুমি থাকিবই নোৱাৰা কি কৰিছা নোৱাৰো আৰু গম পাইছা ইমান কাজিয়া লাগি থাকিব নোৱাৰি নহয় এই কাৰ লগত কথা পাতিছে নুশুনিও নহয় কাৰ লগতনো কথা পাতিছে মাকৰ লগতনো ইমান লুকাই কথা পাতিবলৈ কি হ'ল ৰচোন এই বেলেগ কাৰোবাৰ লগতহে কথা পাতিছে নি ঠিক নাই একো নুশুনিও মাত চাত কিনো পাতিছে কিনো কৈছে একো শুনাই নাই নহয় কিনো পাতিছে জানো মাতবোৰ নাই দেখোন কি পাতিছে এইবোৰ মাকৰ লগত ইমান ফুচফুচাই কি বা কথা পাতে এই বেলেগৰ লগতহে কথা পাতিছে ৰ'বা কোনোবাই শুনি আছে নেকি আমি কথা পতা এই শাহুজনী আকৌ বৰ স্বভাৱ আছে নহয় একদম লোকৰ কথা মনে মনে শুনি থাকিব ৰ'বা মই সেই বাৰীৰ পিছফালে গৈ কথা পাতিম ফোনটো আকৌ কাটি নিদিবা ৰ'বা এই গুচি গ'ল যে কি কথা ৰচোন পিছে পিছে যাওঁ এই আজি হাতে লোতে ধৰা পেলাব লাগিব নহ'লে পিতাই লুকাই কেনে কথা পাতিবগৈ পিছফাল পালেগে যে কি কথা ৰচোন যাওঁ ময়ো এতিয়া কোৱা তোমাৰ কাৰণে মই একদম বাৰীৰ পিছফালে কথা পাতি থাকিব লগা হৈছে কোৱা এতিয়া কি ক'ব লগা আছে বুঢ়ীয়ে শুনি আছিলে চাগে সেইকাৰণেতো বাৰীৰ পিছফালে পালোহি কি কৰিছানো মই হ'লে আৰু এনেকৈ থাকিব নোৱাৰোঁ দেই তুমি কিবা এটা সোনকালে ব্যৱস্থা কৰা তুমি কি মোক এনেই ভাল পাইছিলা নি গমেই পোৱাচোন মই বিয়া হোৱা বুলি সোনকালে নিয়াৰ ব্যৱস্থা কৰা মোক এতিয়া শুনাই নাই নহয় ৰচোন এই ওচৰলৈ গৈ লওঁ কি পাতিছে শুনোংগে কোৱা এতিয়া কেতিয়াকৈ নিম বুলি ভাবিছা মোক মই সদায় এনেকৈ বাৰীৰ পিছফালে কথা পাতি থাকিব নোৱাৰোঁ তোমাৰ লগত কথা পাতি মাটি কমি গৈছেগৈ হাতটোৱে শুনি আছেহি মনে মনে আজি মোৰ কি হয় ঠিক নাই দেই তুমি ফোন কাটাচোন মোৰ আজি কি কৰিব ঠিক নাই বুঢ়ীয়ে আজি মোক চাগে কি কৰিব ঠিক নাই মই যিটোলে ভয় কৰি আছিলোঁ সেইটোৱে হ'ল কি হ'ব এতিয়া মানুহৰ আগত ক'বও নোৱাৰোঁ কাৰো আগত ময়ে লাজ পাব লাগিব মোৰে মান সন্মান যাব হাক দিলোঁ এইজনী আনিবলৈ মোৰ মান সন্মান চব গ'ল ৰাম কি গতি হ'ব মোৰ মাথো মোৰ মূৰত পানীয়ে দিব লাগিব নি ঠিক নাই মোৰ মূৰটোচোন ঘূৰোৱা নিচিনাহে লাগিছে কি হ'ব লাজ পাম মই মানুহৰ আগত ইমান ফুটনি মাৰি থকা